মেট্ৰিকতকৈ ডাঙৰ পৰীক্ষা হ'ব পাৰে বুলি। কিন্তু আজি যদি আপোনালোকে চাই আমাৰ ৰাজ্যত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা অনুষ্ঠিত কৰোঁ তাত মেট্ৰিকতকৈ ডাঙৰ পৰীক্ষা হয়। 5 লাখ মেট্ৰিকত পৰীক্ষাৰ্থী আৰু তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা দিবলৈ 12 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষাত বহে। কিয় পৰীক্ষাত বহে? কাৰণ সকলোৰে মনত বিশ্বাস হয় যে মোৰ ল'ৰাটোৱে যদি ভালকৈ পঢ়ে, মোৰ ল'ৰাটোৱে যদি পৰীক্ষা ভাল কৰি দিয়ে, তেতিয়াহ'লে মোৰ ল'ৰাটোৱে চাকৰি পাব পাৰে। কোনেও এই কথা নাভাবে যে চাকৰি পাবলৈ অসমত কোনোবা ৰাজনীতি কৰা ব্যক্তিৰ ঘৰত যাব লাগিব। আজি কোনেও নাভাবে যে চাকৰি পাবলৈ কাৰোবাক 10 লাখ 20 লাখ 30 লাখ টকা ঘোষ দিব লাগিব। আজি লোকসেৱাৰ পৰীক্ষাই হওক, তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাই হওক বা পুলিচৰ পৰীক্ষাই হওক, আজি চাৰিওফালে অসমৰ মানুহৰ মাজত এটা আস্থা আৰু বিশ্বাসৰ পৰিৱেশ সৃষ্টি হৈছে। মানুহৰ মনত এটা ধাৰণা হ'ল, মানুহৰ মনত এটা বিশ্বাস হ'ল যে দুখীয়া খাটি খোৱা মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়েও চৰকাৰী চাকৰি পাব পাৰে। ইয়াৰ ফলত স্কুল কলেজত ল'ৰা ছোৱালী পঢ়া শুনাৰ ধাউতি বাঢ়িছে, শিক্ষাৰ পৰিৱেশ ভাল হৈছে আৰু বজাৰে সভাই সময় নষ্ট কৰাতকৈ যুৱক যুৱতীয়ে এতিয়া ঘৰত সময় দিছে, পঢ়া শুনাৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে। ইয়াৰ পিছত যেতিয়া মই যোৱা বিধানসভা নিৰ্বাচনত কৈছিলোঁ যে আমি 1 লাখ ল'ৰা ছোৱালীক 1 পইচা নোখোৱাকৈ চৰকাৰী চাকৰি দিম, মোক কোনেও বিশ্বাস কৰা নাছিলে। আজি আমি 1 লাখ চাকৰি শেষ কৰি অহা 10 মে তাৰিখে আমি 1.5 লাখ চাকৰি আমি সম্পূৰ্ণ কৰিবৰ বাবে গৈ আছো। এই 1.5 লাখ চাকৰি পোৱা বহু লোক এজিপিৰো নহয়, বিজেপিৰো নহয়, তেওঁলোকৰ কোনো দলীয় পৰিচয় নাই। পৰিচয় কি? যে কোনোবা মাক বাপেকে পঢ়াই শুনাই তেওঁলোকক ডাঙৰ কৰিছিলে, আশা কৰিছিলে যে মোৰ ল'ৰাটোৱে ক'ৰবাত চাকৰি এটা পাব পাৰে। যোৱা পৰহি দিনাখন মই কংগ্ৰেছ দলৰ এগৰাকী মন্ত্ৰী, সেই সময়ত মন্ত্ৰী আছিলে ৰকিবুল হুছেইন ডাঙৰীয়াৰ এটা মই ফেচবুকত ইণ্টাৰভিউ চাই আছিলোঁ। তাতে তেওঁ কৈছিলে যে মই চাকৰি দিয়া ল'ৰাই মোক বিৰোধিতা কৰি আছে। তাৰমানে কংগ্ৰেছৰ দিনত এটা অভিযোগ আছিলে যে অসমৰ পুলিচ ডিপাৰ্টমেণ্টত ৰকিবুল হুছেইনে যাকে ইচ্ছা কৰে তাকে চাকৰি দিছিলে। যোৱাকালি ৰকিবুল হুছেইন ডাঙৰীয়াই যোৱা পৰহি দিনাখন নিজে ফেচবুকত কৈছে যে মই চাকৰি দিয়া ল'ৰাই মোক বিৰোধিতা কৰি আছে। তাৰমানে কংগ্ৰেছৰ দিনত অকল ৰাকেশ পালে চাকৰি দিয়া নাছিলে, কংগ্ৰেছৰ দিনত ৰকিবুল হুছেইনেও নিজৰ ইচ্ছামতে চৰকাৰী চাকৰি দিছিলে। সেই কথা তেখেতৰ মুখেৰে আজি প্ৰকাশ পাইছে। মই পুলিচ ডিপাৰ্টমেণ্টক কৈছো যে আপোনালোকে ইমিডিয়েটলি কেছ এটা ৰেজিষ্টাৰ কৰক আৰু ৰকিবুল হুছেইনে কাক কাক চাকৰি দিছিলে সেই লিষ্টখন বাহিৰ কৰক, কাৰণ সেই লিষ্টখন জনাটো অসমৰ মানুহৰ বাবে প্ৰয়োজনীয়। আজি আপোনালোকে চিন্তা কৰক, কংগ্ৰেছৰ দিনত অকল ৰকিবুল হুছেইনে চাকৰি দিয়া নাছিলে, ৰাকেশ পালে 1 কোটি 1.5 কোটি টকা লৈ চৰকাৰী চাকৰি দিছিলে। আমাৰ বঙাইগাঁৱত কিমানজন মানুহ আছে যোনে 1 কোটি টকা দি চাকৰি ল'ব পাৰে? আছে নেকি আপোনালোকৰ মাজত? ইয়াত কোনোবা আছে নেকি? আজি আমি 1 কোটি টকা নহয়, এটকা নোলোৱাকৈ আজি আমি চৰকাৰী চাকৰি দিলো আৰু এপইণ্টমেণ্ট লেটাৰ ল'বলৈ যোৱা সময়তো ল'ৰাজনক আমি ডিঙিত গামোচা এখনো পিন্ধাই দিওঁ। টকা লোৱাটো কথা বাদেই দিয়ক, আমি ওলোটাই তেওঁলোকক গামোচা পিন্ধাই সম্বৰ্ধনা জনাওঁ। চৰকাৰী চাকৰি সকলোৱে পাব নোৱাৰে, তাৰ বাবে আমি কি কৰিম? সকলোৱে মোক কয় যে আমাৰ ল'ৰাখিনিৰ কাৰণে কিবা এটা কৰিব লাগে। যোৱা কেইটামান দিন আগতে আমি এখন সুন্দৰ আঁচনি অসমত আৰম্ভ কৰিলোঁ, যিখন আঁচনি হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। যোৱা 30 তাৰিখে অসমৰ 25,238 জন ডেকা ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ আগবঢ়ালোঁ, বেংকৰ পৰা নহয় চৰকাৰৰ পৰা, যে যিসকল ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, বেহা বেপাৰ কৰি খাব খুজিব, তেওঁলোকক আমি 2 লাখ টকাকৈ আগবঢ়াম। 1 লাখ টকা চৰকাৰক ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা ঘূৰাই দিব নালাগে। তেনেকুৱা আজি আমি নতুন আঁচনি অসমৰ বাবে ল'ৰা ছোৱালীৰ বাবে আজি আমি অনুমোদন কৰিছোঁ। বৰ্তমান এপ্লিকেশ্যন চলি আছে, আৰু 3 মাহৰ ভিতৰত আমি আৰু 75,000 ল'ৰাক 2 লাখ টকাকৈ আগবঢ়াম, যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি তেওঁলোকে খাব পাৰে, নিজৰ পৰিয়ালটোক আগবঢ়াই লৈ যাব পাৰে। 1.5 লাখ চাকৰি, 2 লাখ ল'ৰা ছোৱালীক আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে অনুমোদন আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদত নিযুক্তি। যোৱা 3টা বছৰ আৰু আহিবলগীয়া 1.5টা বছৰত আমাৰ অসমত 5 লাখ ল'ৰা ছোৱালীয়ে কৰ্ম সংস্থাপন লাভ কৰিব। আমাৰ ৰাজ্যত শান্তি শৃংখলা ঘূৰি অহাৰ বাবে ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্য কৰিছে আৰু আজি তাৰ ফলত সততে দেখি থকা আন্দোলন, অসম বন্ধ, বঙাইগাঁও জিলা বন্ধ, এই ঘটনাবোৰ লাহে লাহে নোহোৱা হৈছে। আমি কাকো কোৱা নাই, আমি কাকো দাবী ধমকিও দিয়া নাই যে আপোনালোকে আন্দোলন নকৰিব, কিন্তু ল'ৰা ছোৱালীৰ আন্দোলন কৰাৰ সময় নাই। এটাৰ পিছত এটা চাকৰিৰ পৰীক্ষা, ইউনিভাৰ্চিটিত যাবলগীয়া হৈছে, কলেজত যাবলগীয়া হৈছে, টিউচনত যাবলগীয়া হৈছে, কাৰো সময় নাই। ফেব্ৰুৱাৰী মাহত এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিব, মাৰ্চত লগে লগে পুলিচ আৰু নতুন চাকৰি 35,000 আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম। আমি আমাৰ যুৱক শক্তিক ব্যস্ত কৰি ৰাখিছোঁ, কোনেও যাতে বেলেগ ৰাস্তাত যাব নোৱাৰে। এজন মাকৰ কাৰণে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো কি? যে মোৰ ল'ৰাটো কিবা কৰিব পাৰক নোৱাৰক, যাতে বেয়া ৰাস্তাত নাযায়, আলফালৈ নাযায়, NDFB-লৈ নাযায়। মোৰ ল'ৰা ছোৱালীটো যাতে কোনোবা বেয়া জেগাত মদ পানী জুৱা ড্ৰাগছত যাতে আসক্ত নহয়, ল'ৰা ছোৱালী যাতে ভালে থাকে, ইয়াতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে। আজি আমি সেই পৰিৱেশ নিৰ্মাণ কৰিছোঁ যেতিয়া ল'ৰা ছোৱালীৰ মনত আশা থাকে, হতাশা নাথাকে, আৰু যেতিয়া ল'ৰা ছোৱালীয়ে বুজি পায় যে পঢ়া শুনা কৰি চাকৰি পাম, আৰু পঢ়া শুনা কৰি চাকৰি নাপালেও চৰকাৰে ব্যৱসায় কৰিবৰ কাৰণে হ'লেও টকা দিব, দেউতা মাইন পঢ়াবৰ কাৰণে পইচা দিব নোৱাৰিলেও নিযুত মইনা আঁচনিত মই নিজে পঢ়িব পাৰিম, স্কুললৈ যাবলৈ এখন চাইকেল পাম, খেল মহাৰণ হ'ব, খেলিব পাৰিম, সাংস্কৃতিক মহাসংগ্ৰাম হ'ব, মোৰ সুপ্ত প্ৰতিভাক মই আগুৱাই লৈ যাব পাৰিম। আমাৰ ৰাজ্যত যুৱক যুৱতী কেতিয়াও পথভ্ৰষ্ট হ'ব নোৱাৰে। মই মুখ্যমন্ত্ৰী হোৱাৰ দিনাখন মনত সংকল্প লৈছিলোঁ, মোৰ দিনত মই কিবা কৰিব নোৱাৰিলেও এটা অন্তত কৰি থৈ যাম, অসমত যাতে চাকৰি নামত কোনেও 1 টকা উঠাব নোৱাৰে। আজি মই আপোনালোকৰ আগত গৌৰৱেৰে থিয় হ'ম। মোৰ কোনো ফেমিলি বেকগ্ৰাউণ্ড নাই ৰাজনীতিত, মোৰ দেউতাও মন্ত্ৰী নাছিল, কোনো নাছিল। ফণীভূষণ চৌধুৰী ডাঙৰীয়াই যেনেকৈ এটা সৰু পৰিয়ালৰ পৰা উঠি আহি 8 বাৰ বঙাইগাঁৱত MLA হৈছে, ময়ো নিজে কষ্ট কৰি আজি যদি কিবা হৈছোঁ মোৰ নিজৰ শ্ৰম আৰু আপোনালোকৰ আশীৰ্বাদৰ কাৰণে। এটা সংকল্প লৈছিলোঁ যে ভাল কৰিব নোৱাৰিলেও ৰাজ্যখনক মই বেয়া কৰি থৈ নাযাওঁ। আজি মই ভাল কৰিব পাৰিছোঁ নাই মই নাজানো, কিন্তু যেতিয়া ৰিক্সাৱালা ঠেলাৱালা ল'ৰা ছোৱালীয়ে কয় যে 1 টকাও নিদিয়াকৈ মই চাকৰি পালোঁ, সেইদিনাখন মই মনত ভাবোঁ যে মুখ্যমন্ত্ৰী হৈ একো কৰিব নোৱাৰিলেও কোনোবা মাৰ মুখলৈ মই হাঁহি বিৰিঙাব পাৰিছোঁ, হেজাৰ ল'ৰা ছোৱালীৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰিছোঁ। বঙাইগাঁওবাসী ৰাইজ, এই চৰকাৰখনক আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন আছে।
এই চৰকাৰখনে ভাবিব নোৱাৰা কাম আজি আমাৰ ৰাজ্যখনৰ বাবে কৰিবলৈ চেষ্টা কৰিছে। মই যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ তেতিয়া কংগ্ৰেছ দলে মোক সমালোচনা কৰিছিলে যে এইবিলাক হিতাধিকাৰী নিৰ্বাচন কৰাৰ ভোট লোৱাৰ এইবিলাক আঁচনি। 2020 চনত আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলোঁ কংগ্ৰেছ দলে মোক ধাৰাসাৰ সমালোচনা কৰিছিলে। যোৱা 19 তাৰিখে যেতিয়া আকৌ এবাৰ নতুন অৰুণোদয় দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়াও মোক কংগ্ৰেছ দলে গালি খপনি পাৰিলে যে কংগ্ৰেছৰ চৰকাৰ আহিলে আমি অৰুণোদয় বন্ধ কৰি দিম, এইবিলাক হিতাধিকাৰী বনোৱা আঁচনি। কিন্তু আপোনালোকে কওক, যিসকলে পোৱা নাই ক'ব নালাগে, যিসকলে অৰুণোদয় পায় 1250 টকা ঘৰত আহিলে পৰিয়ালটোৱে অলপ হ'লেও শান্তি পায় নে নাপায় আপোনালোকে নিজে কওক। পায় নে নাপায় শান্তি অলপ হ'লেও? আজি যিসকলৰ ঘৰত দৰিদ্ৰতা নাই, যিসকলৰ ঘৰত দুখীয়া বুলি ক'বলৈ সাহস নাই, কংগ্ৰেছ দলৰ লোকসকলে মানুহক চাকৰি দিম বুলি লুটি পুটি টকা খাই তেওঁলোকে ইমান টকা সংগ্ৰহ কৰিলে যে তেওঁলোকৰ কাৰণে আজি অৰুণোদয় কোনো মূল্য নাই। কিন্তু মোৰ কাৰণে মই বিশ্বাস কৰোঁ যে অসমৰ দৰিদ্ৰ লোকসকলৰ বাবে অৰুণোদয় প্ৰয়োজন আছে আৰু অৰুণোদয় দৰে আঁচনিয়ে আমাৰ ৰাইজৰ বাবে বহুখিনি কাম কৰিব পাৰে। শ্ৰদ্ধা ৰাইজ, মই যোৱা ইলেকশ্যনৰ সময়ত লোকসভা ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে বঙাইগাঁও সমষ্টিত আৰু অসমত যিসকলে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকৰ বাবে আমি অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা ল'ম। 19 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0 কাম আমি আৰম্ভ কৰিছোঁ আৰু বঙাইগাঁও সমষ্টিত আমি নতুনকৈ 15,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। তাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যিসকলে অৰুণোদয় পোৱা নাছিল এইবাৰ যাতে আপোনালোকে আবেদন কৰে আৰু 26 চনৰ ইলেকশ্যনৰ সময়ত যেতিয়া মই ইয়াত আহিম কোনে কোনে অৰুণোদয় পাইছে বুলি ক'লে সকলোৱে যাতে হাত উঠাব পাৰে। তাৰ বাবে আমি নতুনকৈ 15,000 অৰুণোদয় হিতাধিকাৰী আমি বঙাইগাঁও জিলাৰ বাবে নহয়, খালি বঙাইগাঁও সমষ্টিৰ বাবে দিছোঁ যাতে সকলোৱে অৰুণোদয় আঁচনি পাব পাৰে। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে জানে যে আমাৰ আয়ুষ্মান ভাৰত, যাৰ জৰিয়তে আমাৰ দৰিদ্ৰ লোকে 5 লাখ টকালৈকে বিনামূলীয়াকৈ বছৰি চিকিৎসা পাব পাৰে। ইয়াৰ বাবে আমাক এখন ৰেচন কাৰ্ড লাগে আৰু বহু সময়ত চৰকাৰী পেঞ্চন পোৱা মানুহে এই আয়ুষ্মান ভাৰতৰ সুবিধা নাপায়। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে 70 বছৰৰ ওপৰৰ যিকোনো মোৰ মা দেউতা চাকৰি কৰক, পেঞ্চন পাওক পেঞ্চন নাপাওক, চৰকাৰী বিষয়া আছিলে, চৰকাৰী অফিচাৰ আছিলে, বিল্ডিং আছে, যি আছে, ল'ৰা ছোৱালীয়ে দেউতাক মাকক যিমান চাব দেউতাক মাককো চৰকাৰেও চাব লাগিব। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে 70 বছৰৰ ওপৰৰ পুৰুষ মহিলাক আয়ুষ্মান ভাৰতৰ কাৰ্ড নাথাকিলেও, ৰেচন কাৰ্ড ঘৰত নাথাকিলেও আমি সকলোকে কাৰ্ড বনাই দিম আৰু 5 লাখ টকালৈকে এতিয়াৰ পৰা সকলো বৃদ্ধ মোৰ দেউতা মাই 5 লাখ টকাৰ চিকিৎসা সাহায্য ল'ব পাৰিব। আজি আমাৰ ৰাজ্যখনত আমাৰ চৰকাৰৰ দিনত 10,73,000 পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিছিলোঁ। মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে আমি প্ৰথমবাৰৰ বাবে ৰাইজক ভূমিৰ অধিকাৰ দিব সক্ষম হৈছিলোঁ। যোৱা কেইদিনমান আগতে বঙাইগাঁও জিলাত মই আহিছিলোঁ আৰু মোক কৈছিলে যে প্ৰিমিয়াম বেছি হোৱাৰ কাৰণে ৰাবাৰ বাগান থকা যুৱক যুৱতীসকলে মাটিবোৰ ল'ব পৰা নাই। বঙাইগাঁও জিলাৰ ৰাবাৰ বাগানৰ বাবেও আমি প্ৰিমিয়াম কম কৰি দিলোঁ যাতে তেওঁলোকেও মাটি ল'ব পাৰে। মই আজিৰ সভাত আৰু এটা নতুনকৈ ক'ব খুজিছোঁ যে মিছন বসুন্ধৰাৰ বাবে মাটিৰ আবেদন কৰিবলৈ আমাক 3টা প্ৰজন্মৰ কাগজ লাগে। কেইদিনমান আগতে চাহ বাগিচা, আদিবাসী কেইটামান সম্প্ৰদায়ক আমি 3টা প্ৰজন্মৰ কাগজৰ পৰা ৰেহাই দিছিলোঁ। আজিৰ সভাত মই এই কথা ঘোষণা কৰিব খুজিছোঁ যে অসমৰ কোচ ৰাজবংশী লোকসকলেও 3টা প্ৰজন্মৰ কাগজ দিব নালাগে। যেনেকৈ ST নালাগে, SC নালাগে, তেনেকৈ কোচ ৰাজবংশী বা আমাৰ OBC সম্প্ৰদায়ৰ লোকেও কোনো OBC MOBC লোকে 3টা প্ৰজন্মৰ কাগজ দিব নালাগে। তেওঁলোককো আমি 3টা প্ৰজন্মৰ কাগজৰ পৰা ৰেহাই দিব খুজিছোঁ যাতে মিছন বসুন্ধৰাত এইবাৰ সকলো লোকে আমাৰ মাটি বাৰী ল'ব পাৰে। শ্ৰদ্ধা ৰাইজ, আৰু এটা মোৰ আঁচনি আছিলে, সেইটো হ'ল আত্মসহায়ক গোটৰ সদস্যসমূহলৈকে ব্যক্তিগতভাৱে বেংক একাউণ্টত 10,000 টকা আগবঢ়োৱা। আপোনালোকক মই জনাব খুজিছোঁ ইতিমধ্যে আমাৰ স্কুটিনিৰ কাম শেষ হৈছে, প্ৰায় 80% কাম শেষ হৈছে। মাৰ্চ মাহৰ আগতে আপোনালোকৰ বেংক একাউণ্টত 10,000 টকাকৈ জমা হ'ব, এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিব খুজিছোঁ। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। লোকসভাৰ ইলেকশ্যন হ'ল, মাজত বানপানী আহিলে, তাৰ বাবে মই নৱেম্বৰ ডিচেম্বৰত টাৰ্গেট কৰিছিলোঁ, কিন্তু নৱেম্বৰ ডিচেম্বৰত আমি কৰিব নোৱাৰিম। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছোঁ। কোনে কোনে আবেদন কৰি থৈছে হাত দাঙকচোন। বাপৰে, মাজে মাজে চিন্তা হৈ আছে নেকি টকাটো পাম নে নাপাম বুলি? অলপ হৈ আছে নেকি চিন্তা? আৰে মই দিম বুলি কৈছোঁ, মোৰ ওপৰত বিশ্বাস আছে নে নাই? গতিকে একদম চিন্তা নকৰিব, ফেব্ৰুৱাৰী মাৰ্চত পাই যাব, ঠিক আছে? ইলেকশ্যনৰ আগতে মই কৈছিলোঁ যে নিযুত মইনা আঁচনি আৰম্ভ কৰিম। আজি 1.5 লাখ ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পঢ়িলে 1,000 টকা পায় মাহত, ডিগ্ৰী পঢ়িলে 1250 টকা পায় আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 2,500কৈ টকা পায়। তেওঁলোকে একবাৰ চেক পালে ছোৱালীখিনিয়ে অহা 12 তাৰিখে তেওঁলোকে বেংক একাউণ্টতো এতিয়া মাহৰ পইচা মাহত অৰুণোদয়ৰ দৰে লাভ কৰা আৰম্ভ কৰিব। অসমত পঢ়াৰ বাবে, চাকৰিৰ বাবে, দৰিদ্ৰ দুখীয়া মানুহৰ বাবে বিনামূলীয়া চাউল হওক, বিনামূলীয়া স্বাস্থ্য হওক আৰু অৰুণোদয় আঁচনি হওক, আজি আমাৰ ৰাজ্যখনত দুখীয়া দৰিদ্ৰ মানুহে যিমান সহায় পাইছে সিমান সহায় আগতে কেতিয়াও পোৱা নাছিলে। তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে আমাক সহায় কৰক, আশীৰ্বাদ কৰক। দীপ্তিময়ী চৌধুৰীক বিপুল ভোটত জিকাই দিয়ক। মই আৰু অলপ সাহস পাম, আৰু অলপ শক্তি পাম, আৰু বেছিকৈ আপোনালোকৰ কাৰণে কাম কৰিম। সেই প্ৰতিশ্ৰুতি মই আপোনালোকক আজি দিব খুজিছোঁ। শ্ৰদ্ধা ৰাইজ, যোৱাকালি মই বৰাক ভেলীত আছিলোঁ। মই এটা ধেমেলীয়াকৈ সাধু কথা কৈছিলোঁ। মই বঙাইগাঁৱৰ সাধু কথাটো আকৌ এবাৰ ক'ব খুজিছোঁ। আমাৰ ঘৰত কেতিয়াবা কিছুমান ল'ৰা থাকে, অকণমান আমাৰ গাঁৱত আব্ৰা বুলি কওঁ, যে অকণমান বেলেগতকৈ অলপ অন্তৰখন ভাল কিন্তু বুদ্ধিটো অলপ কম। তেনেকুৱা কিছুমান ঘৰত কেতিয়াবা ল'ৰা থাকে। এদিন বাপেকে ল'ৰাজনক ক'লে যে বাবা গৰুৰ বজাৰলৈকে যা আৰু ধুনীয়া গাই এজনী কিনি আনিবি যাতে ঘৰৰ গাখীৰখিনি আমি ঘৰতে পাব পাৰোঁ। ল'ৰাজন গ'ল, বজাৰত গ'ল, গৰু চাই আছে। সি কোনজনী গাই কোনজনী হালোৱা তাৰ চিনি পাব পৰা ইমান নাই। সি ভাবিলে যিটো ডাঙৰ ধুনীয়া সিয়ে বেছিকৈ গাখীৰ দিব, গতিকে ইয়াকে লৈ যাওঁ বুলি গৰু এটা লৈ আহিলে। বাপেকেও তাক ক'লে যে তই গৰুটো খোৱা বোৱা দিবি, চাবি, দানা পানী খুৱাবি, 6-7 মাহ মান হ'লে গৰুটোৱে গাখীৰ দিব, তোক কেনেকৈ গাখীৰ খীৰাব লাগে মই শিকাই দিম। ঠিক আছে, ল'ৰাজনে দানা খুৱাই আছে। 6 মাহ হ'ল, বাপেকে ক'লে যে গাখীৰ খীৰাগৈ। সি গাখীৰ খীৰাব খোজে, গাখীৰ নোলায়। তেতিয়া বাপেকে ক'লে যে কিয় নোলায়? বোলে মোৰ গৰুটোৱে বদমাছ, সেইকাৰণে গাখীৰ নিদিয়ে। বোলে গৰু বদমাছ,
তই গৰুটোক যাচোন আজি ভাল কৰি খীৰাবি। ই ল'ৰাই গৈও প্ৰথম গাখীৰ খীৰাব খুজিলে, গাখীৰ নোলাই গৰুটোক পিটিব আৰম্ভ কৰিলে। তেতিয়া গৰুটোৱে ল'ৰাটোক ক'লে যে বাবা তইতো মোক পিটি আছ, কিন্তু এবাৰ সুধিছনে যে মই গাই গৰু নে হালোৱা গৰু? তই মইতো হালোৱা গৰু, মই গাখীৰ কৰিব পাৰিম, মই গাই গৰু হ'লেহে গাখীৰ দিম। তেতিয়া ল'ৰাজনে ভাবিলে হয়তো মইতো নাজানো হালোৱা গৰু নে গাই গৰু। গতিকে বাপেকে গৈ ক'লে যে বাবা এইটোতো গাই গৰু নহয়, হালোৱা গৰু, গাখীৰ কৰিব পাৰিব। বোলে ভুলবত তই কিনাৰ সময়ত ভাল কৰি নাচালি নে? বোলে মই নাচালো। এতিয়া আমাৰ ইলেকশ্যনত তেনেকুৱা, কিছুমানে ভুলতে ভুলতে গৈ কংগ্ৰেছত ভোট দিব, আৰু ভোট দি ছমাহ পিছত তোমাৰ ৰাস্তা নাই হোৱা, মেডিকেল নাই হোৱা, স্কুল নাই হোৱা। আমি কংগ্ৰেছৰ এমএলএ ঘৰত যাম যে আপোনাকতো ভোট দিলো, আমাৰ কাম কিয় নহয়? তেতিয়া কংগ্ৰেছৰ এমএলএ এতিয়া গৰুটোৰ দৰে ক'ব যে ভোট দিয়াৰ আগতে সুধিছিলি নে দিছপুৰত আমাৰ চৰকাৰ আছে নেকি? ভোট দিয়াৰ আগতে সুধিছিলি নে দিল্লীত আমাৰ চৰকাৰ আছে নেকি? দিল্লীত মোদীৰ চৰকাৰ, দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ভোট দিয়াৰ আগতে চিন্তা কিয় কৰি নল'লি মই গাখীৰ দিব পাৰিম নে নোৱাৰিম? তো এইটো হ'ল উপ নিৰ্বাচনৰ কাহিনী। গতিকে যিসকলে ভাবে যে আমি কংগ্ৰেছত ভোট দিম, দানা খুৱাব পাৰে, কিন্তু গৰুৱে গাখীৰ কেতিয়াও নিদিব, কাৰণ কংগ্ৰেছ দলৰ চৰকাৰ দিছপুৰতো নাই, কংগ্ৰেছ দলৰ চৰকাৰ দিল্লীতো নাই, কংগ্ৰেছ দলৰ চৰকাৰ ক'তো নাই। কিন্তু আমি যদি দীপ্তিময়ী চৌধুৰী বাইদেউক ভোট দিওঁ, দিছপুৰত মই আছো, দিল্লীত ফণীভূষণ চৌধুৰী ডাঙৰীয়া, নৰেন্দ্ৰ মোদী আছে, বঙাইগাঁৱলৈ বিকাশৰ গংগা আহিব, বঙাইগাঁৱৰ বিকাশে আৰু নতুন দিগন্তলৈ গতি কৰিব। শ্ৰদ্ধা ৰাইজ, আপোনালোকে সদায় ফণীদাক 8বাৰ ভোট দিছে, এইবাৰ বৌ উঠিছে, যদি বৌক ভোট নিদিয়ে বৌয়ে ভাবিব ফণীদাকে মানুহে বেছি মৰম কৰে, মোক মৰমে নকৰিছিলে বুলি। কিন্তু ঘৰত গ'লেতো চাহ পানী সদায় বৌয়ে দিছিলে, হয়নে নহয়? আমি যিমানে মতা মানুহবিলাকে পুৰুষ মানুহবিলাকে চিঞৰ বাখৰ কৰি নাথাকো কিয়, ঘৰত আটাইতকৈ ডাঙৰ শক্তি হ'ল মহিলাগৰাকী। মহিলাৰ শক্তিৰ ওপৰতে পুৰুষ জীয়াই থাকে। গতিকে আমি বাহিৰত কওঁ মোৰ ল'ৰাই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালে, মই একো কৰা নাই, পঢ়া শুনা খা খবৰ খোৱা বোৱা চব মোৰ পৰিবাৰে কৰিছে। যেতিয়া ল'ৰা ছোৱালীয়ে ভাল হয় বাপেকে নামটো লয়, কিন্তু কামটো কোনে কৰে? মাকে কৰে, হয় নে নহয়? মই ঠিকে কৈছো নে নাই? ফণীদাৰ যিমান উন্নতি হৈছে, বাহিৰত মানুহে ক'ব যে ফণীভূষণ ঠিক আছে বহুত কাম কৰে, কিন্তু ঘৰত যদি পৰিবাৰৰ শক্তি নাথাকে, সাহস নাথাকে, কোনো পুৰুষ মানুহ ক'তো সফল হ'ব নোৱাৰে। মই ঠিক কৈছো নে নাই? সেইকাৰণে আমাৰ হিন্দুত কি কয়? ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভগৱান বুলি কয়, কিন্তু আদি শক্তি বুলি মা মহামায়াক কয়, মা দুৰ্গাক কয়। গতিকে আদি শক্তি কোন? আদি শক্তি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নহয়, আদি শক্তি হ'ল মা সৰস্বতী, মা মহালক্ষ্মী, মা মহাকালী। গতিকে আমাৰ সমাজত নাৰী হ'ল আদি শক্তি, আৰু এইবাৰ বঙাইগাঁও শক্তি ঘৰৰ পৰা ওলাই আপোনালোকৰ মাজলৈ আহিছে। ফণীদাই যিমান কাম কৰিছিল তাতকৈ 3 গুণ বেছি কাম হ'ব বুলি মই আপোনালোকক গেৰেণ্টি দি ক'ব পাৰো। মই ঠিকে কৈছো নে নাই? কৈছো নে নাই? ঠিকে। সকলোৱে ভোট দিবনে নাই? মোক দিবনে নাই? পাক্কা? ফণীদাতকৈ বেছি ভোটত জিকিবনে নাই? মোৰ প্ৰশ্ন হ'ল এইটো, জিকিবতো মই জানো, কিন্তু ফণীদাতকৈ বেছি ভোটত বৌ জিকিবনে নাই? মোক এইটো কথা লাগে। মহিলাসকলে হাত দাঙকচোন, জিকাব পাৰিব নাই বেছি ভোটত? পাৰিবতো? এইফালৰ মহিলা জিকাব পাৰিবনে নাই? ফণীদাতকৈ বৌক জিকাটোলৈ মই চিন্তা কৰা নাই। এটা ভোট হ'লে ফণীদাতকৈ বৌয়ে বেছি পাব লাগে, হ'বনে নাই? ফণীদা আপুনি কিমান ভোটত জিকিছিলে? ফণীদা 40,000 ভোটত জিকিছিলে, বৌ 41,000 ভোটত জিকিব লাগিব। পাৰিবনে নাই জিকাব? পাৰিবনে নাই? অলপ লাহে লাহে কৈ আছে, মোৰ অলপ ডাউট হৈ আছে। পাৰিবনে নাই? পাৰিবতো? গতিকে মই সকলোকে আজি লক্ষ্য বান্ধি থৈ গ'লো। ফণীদা বেয়া পাব মনত যে মোতকৈ বেছি ভোটত জিকাৰ কথা কৈছে, কিন্তু উপায়টো নাই, আমিতো চব মাৰ পেটৰ পৰাই জন্ম হৈছো, হয় নে নহয়? লাষ্টত গৈ মাৰ গোলাতে বহিব লাগিব, বেলেগটো ৰাস্তা নাই। গতিকে মই সকলোকে অনুৰোধ কৰিম, ফণীদা 40,000 ভোটত জিকিছিলে, বৌ যাতে 41,000 ভোটত জিকে। হ'বতো? হ'ব? পাক্কা? তেতিয়াহ'লে মোৰ লগত একদম ধুনীয়া কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়া শুনাকৈ কম, ভাৰত মাতা কি। এতিয়ালৈকে 30,000 মান হৈ আছে, 40 হোৱা নাই। আকৌ এবাৰ ক'ব, ভাৰত মাতা কি। এতিয়া আহি 35,000 পাইছে। এইবাৰ আৰু যোনে যোনে কোৱা নাই ভাৰত মাতা কি, এইবাৰ 40 হ'ল, এতিয়া লাহেকৈ 41ত যাব লাগে। ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, দীপ্তিময়ী চৌধুৰী, দীপ্তিময়ী চৌধুৰী, একদম 41,000 জিকিবই। খালি ভোট দিব যাতে সকলো আহে, উপ নিৰ্বাচন বুলি যাতে ভোট নিদিয়াকৈ নাথাকে, হ'ব নহয়? সকলো যাতে ভোট দিব আহে, আৰু 41,000 জিকাৰ পিছত ফণীদাই যিমান কৰিছে তাতকৈ বৌয়ে 3 গুণ বেছি কৰিব। মই আজি গেৰেণ্টি দি কৈ দিছো, আৰু ময়ো বৌৰ লগত আছো। ফণীদাক যিমান সহায় কৰিছিলো তাতকৈ বৌক অলপ বেছিকৈ সহায় কৰিম, হ'বতো? বৌক বেছিকৈ সহায় কৰিম, 41,000 ভোটত জিকাব লাগিব, ঠিক আছে? সকলোৱে বৌৰ কাৰণে ডাঙৰ কৰি হাত চাপৰি এটা বজাই দিয়ক, ধুনীয়াকৈ হাত চাপৰি ডাঙৰ কৰি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।